নমস্কাৰ বন্ধু বান্ধৱীসকল মই চম্পিয়ে আকৌ আজি হঠাৎ গুধলি ভিডিওটো কৰিবলৈ ষ্টাৰ্ট কৰি দিছো যিহেতু লগৰজনী কুকুৰাজাৰৰ হয় তাই ফোন কৰিছে ইয়াত অম্বুবাচী মেলাৰ ডিউটি পৰিছে আৰু ময়ো ডিউটি পৰিছো আৰু তাই মই ভাবিলো হঠাতে ভিডিওটো কৰি দিও আৰু কৰি কিনে তেনেকে তাইক এতিয়া আমি আগবঢ়াই আনিব যাও আজি ট্ৰেনিং যেহেতু লগতে কৰিছিলো আৰু লগতে ৰুমতে আমি তাইৰ লগত আছিলো ট্ৰেনিংত আজি মানে ঘপককে লগ পাম বুলি ভবা নাছিলো তাইক আৰু এতিয়া হঠাৎ তাইক মানে লগ পাই যাম আজি 5 বছৰ মূৰত লগ পাম ইমানেই ভাল লাগিব আৰু তাইক লগ পাম আৰু তাইৰ লগৰ নগাঁও কেগৰাকীমান আছে নগাঁও কেগৰাকীও লগ পাম আৰু ভাল লাগিব তাকে অকণমান বুলি ভাবিলো তাৰপিছত এতিয়া যাওঁ তেন্তে ভিডিওটো আপোনালোকে চাই থাকিব ভিডিওটো শেষলৈকে আৰু যিসকল লোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া তেন্তে বলক ভিডিওটো ষ্টাৰ্ট কৰো লগৰ কিজনীৰ লগতো যাওঁ আৰু লগৰ কিজনীক আগবঢ়াই আনোগৈ লগৰ কিজনীক আগবঢ়াই আনিবলৈ যিহেতু ভিডিওটো কৰা নহ'ব তাতে আহি কৰিমেই বাই বাই এতিয়া যাওঁ লৈ আহোগৈ লগৰজনী গুৱাহাটীৰ ৰুমত মই ফাইনেলি লগৰ কিজনী লগ পাই গলো আৰু লগৰ কিজনী বহুত বছৰৰ মূৰত আজি 5 বছৰৰ মূৰত আজি ফাইনেলি লগ পাই গৈছো কুকুৰাজাৰ নগাঁও শিৱসাগৰ আৰু ক'ৰ আছিলে আৰু নাই ন আৰু আমাৰ চৰাইদেউ গোটেইখিনি সম্পূৰ্ণ মানে 5 জনমান লগ পাই গলো আৰু আপোনালোককো দেখাই দিছো মই মোৰ লগৰ দেখুৱা দেৰি হৈছে ভাবি আছিলো তাৰ ব্লগত কেতিয়া ওলাম বুলি ভাবি আছিলে এতিয়া মই ফাইনেলি উলিয়াই দিছো আপোনালোকৰ আগত আমাৰ কুকুৰাজাৰৰ বোৱাৰী তেনেকে আৰু লগৰখিনি পাই আজি ভাল লাগিছে ভাল লাগি ৰুমতে আৰু ইটো কৰি পিনে লগ পাই গলো লগ পাই কিনে ভাল লাগিছে আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আমাৰ ৰুমটো সকলো এতিয়া লগৰ কিজনী আগবঢ়াই মেলি দি থৈ আহিলোগৈ আৰু আগবঢ়াই মেলি দি অহাৰ পাছত আৰু আমাৰ ৰুমটো কেনেকে আছে মই দেখাই দিম আপোনালোকক আমাৰ বাইদেউহতো এই পিনে আমাৰ বাইদেউহতি একদম পুৰা বাইদেউ কি কৈ আছে এই পিনে এই কয় কি আমাৰ বাইদেউ ডিউটি 10টা বজাত বাইদেউ 10টা পৰা আছে ডিউটি ন এই পিনে এইজনী আমাৰ ষ্টাইল কৰি আছে পুৰা ক'ত যাবা তুমি ৰুমত থাকি আমনি লাগিছে সেইকাৰণে ডিউটি আছিলে আমি ৰাতিপুৱা 6টা বজাতে মানে কি 6টাতে গলো ন 6টাত নাই যোৱা কেইটাত গৈছো 6টাত গৈছো 6টাত গৈ কিনে 2টালৈকে ডিউটি মাৰিলো কালি আছিলে 2টা পৰা 10টালৈকে আৰু কালিলৈ আছে আমাৰ ৰাতি নাইট ডিউটি 10টাৰ পৰা আছে আৰু আজি দিনটো এতিয়া ফ্ৰী সেইকাৰণে ভাবিলো মই ভিডিওটো ৰুমত ষ্টাৰ্ট কৰি দিও আৰু ৰুমটো আমাৰ মানে অৱস্থা বেয়া একদম মানে খবৰং জবৰং হৈ আছে বুলি ক'ব লাগিব এইটো তামাম ষ্টাইল কৰিছে দেই এখন মোৰ বেডিংখন চকচোন অৱস্থা যিটো ৰুমত মোবাইল চাৰ্জাৰ চাবানে তুমি বেলেগ কিবাই চাবানে মানে চব জাত দেখিবা তাৰপিছত এইপিনে আছে মোৰ বেগটো এইটো বেগ এইপিনে পানী বটল জোতা আৰু এইপিনে বাইদেউ একদম পুৰা বস্তু মানে বেগ চেগ একদম পুৰা সম্পূৰ্ণ থৈ দিছে বাইদেউ এবাৰ মানে অলপ চাফ চিকুণ কৰি আছে তাকে আৰু কি কৰিম কি নাই ভাবিলো ভিডিঅ' এতিয়া 2টা বজাত আহিছিলোহে 2টা বজাত আহি কিনে অকণমান ৰেষ্ট ললো ৰেষ্ট লৈ কিনে এতিয়া শুই উঠিছো আৰু আপোনালোকে ভিডিঅ'টো আৰু যিমান পাৰো বনাবলৈ চেষ্টা কৰিম আৰু আজি নোৱাৰিব পাৰো হয়তো কালিলৈ বনাম ভিডিঅ'টো আৰু আপোনালোকে নোচোৱাকৈ নাথাকিব আৰু যিসকল লোকে মোক ইমান মৰম ছাপোৰ্ট কৰি আছে যেন আগবাঢ়ি যাব পাৰো এতিয়া মানে কি হল এতিয়া খানাটো খাবগৈ লাগিব এতিয়া আমি খানা আকৌ হোটেলতহে খাই আছো ইয়াততো নাই আমাৰ একো সেইকাৰণে এতিয়া হোটেল যাম হোটেলত কি পাম ভাত পাম আৰু কিবা কিবি খাম আৰু তৰকাৰী তেনেকে আৰু
আছে ক'ত ফেন্সি বজাৰ ওচৰত আছে ৰুম আৰু পাণ বজাৰ ওচৰত আছে আৰু তাই যায় তাইক মই এইটো তলত নমাই থৈ আহোগৈ আমি আছো দুমহলীয়া ওপৰত আৰু সেইকাৰণে তাইক নমাই থৈ আহোগৈ এতিয়া তাই যাব ওলাইছে আৰু এতিয়া মই অকলে অকলে থাকিব লাগিব অকলে নহয় বা এজনী আছে এজনী নাইট ডিউটি মাৰিব যাব বা আৰু থাকিম